खुलुमबाय गिबियावनो दिनै लक्ष्मी फुजानि साफ्रोम आपडेट बड'लेण्ड नायगिरि बयनिसिमबो गोजोन आरो गाहाम हामग्लायनायखौ बावहरनाय लोगोफोर दिनै मोनसे गोदान भिडिअ नोंथांमोनखौ जोबोर बरनाय थाबाय रायजोआव मोब्लिब बिफाननिफ्राय ओंखारनानै फैबाय जोबोरै मोजां खौरां मोब्लिब गोनां ओनसोल एबा मोब्लिब गैयै ओनसोल गामि ओनसोल एबा नोगोर ओनसोल रायजोनि मोनफ्रोम आरो फारफ्रोम बिथिंनि थाखायनो बे जादों जोबोरै गोजोनथाव खौरां आरो बे गोजोनथाव खौरांखौ फोसावनानै होदों रायजो सरकारनि मोब्लिब रायजोनि मोब्लिब गैयै ओनसोलफोराव गोदानै मोब्लिब थिसनथायनि थांखि मोब्लिब थाखानाय ओनसोलफोरखौ गोदान आदबनि मोब्लिब फोनांजाब खालामनायनि राहा नोगोरनि मोब्लिब फोनांजाबखौ प्रिपेड आरो पस्टपेड खालामनायनि राहा रायजोनि अंगनबादि आरो गुदि फरायसालि बायदिफ्राव मोब्लिब थिसननायनि राहा 70टा साबस्टेशन बानायनायनि राहा जल जीवन मिशनफ्राव थाबैनो मोब्लिब थिसननायनि राहा खालामनायनि थिरांथा लानाय जादों बेनि थाखाय रायजो सरकारा गं 9,000नि बांसिन मोब्लिब ट्रेन्सफर्मारफोर बायनायनि थिरांथा लानाय जादों बेनि अनगाबो मोब्लिब गोनां आरो मोब्लिब गैयै ओनसोलफोरखौ मोब्लिब फोनांजाब आदबफोरखौ फोजौखांनायनि थाखाय गोबां कोटि रां बाजेट खालामनाय जादों बिदिब्ला मन्त्रि बिथांनि खुगानिफ्राय बेफोर बाजेट फारिलाइखौ खोनासंनानै लादो কিছু ভাল খবৰ আছে যে আজি 9,000টা ট্ৰেন্সফৰ্মাৰ কিনিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ হৈছে 9,000 আৰু ইয়াৰ পৰা আমি আশা কৰিম যে যিবিলাক পাৱাৰ ষ্টেবল নহয় এইখিনি ক্ষেত্ৰত আমি মানে পাৱাৰ ষ্টেবল কৰাৰ ক্ষেত্ৰত আৰু য'ত অভাৱ আছে নতুন ট্ৰেন্সফৰ্মাৰৰ প্ৰয়োজন আছে এইখিনি আমি পূৰণ কৰিব পৰা যাব ইয়াৰ লগতে 4,200 ৰিপেয়াৰ কৰিবলৈও বেয়া হৈ থকা ট্ৰেন্সফৰ্মাৰ ৰিপেয়াৰ কৰিবলৈও সিদ্ধান্ত কৰা হৈছে ইয়াৰ উপৰিও 70টা সাব চেণ্টাৰৰ কাৰণে সাবষ্টেচন 70টা সাবষ্টেচন নতুনকৈ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত কৰা হৈছে আৰু 11টা আমাৰ পাৱাৰ ট্ৰেন্সফৰ্মাৰ যিবিলাক ডাঙৰ ট্ৰেন্সফৰ্মাৰ সাবষ্টেচনত লাগে তেনেকুৱা কিনিবৰ কাৰণে ক্ৰয় কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি কাম কৰিবলৈ 250 কোটি টকা আজি চেংচন কৰা হৈছে আৰু তৎকালীনভাৱে ইয়াৰ টেণ্ডাৰ প্ৰক্ৰিয়া কিছু আৰম্ভ হৈছে আৰু কিছু বাকীখিনি আৰম্ভ কৰি তৎকালীন কাম কৰিবৰ কাৰণে বিভাগক নিৰ্দেশ দিয়া হৈছে ইয়াৰ উপৰিও আমি বৰ্তমান যিখিনি ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন হৈ গ'ল হোৱাৰ পিছতো আমি সাৰ্ভে কৰি দেখিছোঁ 4,80,249টা ঘৰত আৰু আমাৰ তৎকালীনভাৱে বিজুলী সংযোগ দিব লগা আছে এই বিজুলী সংযোগ দিয়াৰ কাৰণে ইয়াৰ বাবে 4,80,249 তাৰ মানে আমি দেখিছোঁ যেতিয়া আমি আজি কেইবছৰমান আগত সাৰ্ভে কৰিছিলোঁ হয়তো তাত ঘৰটো নাছিল এতিয়া আকৌ নতুনকৈ ঘৰ সাজিছে নতুনকৈ অলপ গাঁও প্ৰতিষ্ঠা হৈছে য'ত বিজুলী সংযোগ আগত নাছিল এই 4,80,249টা গৃহত বিজুলী সংযোগ দিবৰ কাৰণে 1,718 কোটি টকা চেংচন কৰা হৈছে আৰু ইয়াৰ দ্বাৰা তৎকালীনভাৱে সৌভাগ্য ছেকেণ্ড মানে যিটো আঁচনি সৌভাগ্য 2 এই আঁচনিৰ জৰিয়তে কাম ইতিমধ্যে আৰম্ভ কৰিবলৈ লোৱা হৈছে 48,231টা অংগনবাদী কেন্দ্ৰ আৰু 13,120খন প্ৰাথমিক স্কুলত বিজুলী সংযোগ কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হৈছে না 4,831টা 4,831টা অংগনবাদী কেন্দ্ৰ অঁ 48,000 মই ফাৰ্ষ্টত মই প্ৰথমতে শুদ্ধকৈ কৈছিলোঁ আপোনালোকৰ পৰা 4,000 আহিল ন 48,231টা
অংগনবাদী কেন্দ্ৰ আৰু 13,120টা 20খন প্ৰাথমিক বিদ্যালয় বিজুলী সংযোগ কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হৈছে। আমি দেখিছোঁ তাত বিজুলী নাই, বিজুলী নোহোৱাৰ কাৰণে অন্য ফেনৰ ব্যৱস্থা অন্যখিনি ব্যৱস্থা হোৱা নাই। জল জীৱন আঁচনিৰ জৰিয়তে তাত আমি ৰানিং ৱাটাৰ দিয়াৰ কাৰণে ফেচিলিটিটো কম হৈছে। গতিকে এনেখিনি সুবিধা সংযোগ কৰাৰ ক্ষেত্ৰত অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত 161 কোটি টকা চেংচন কৰা হৈছে। এইখিনিও তৎকালীনভাৱে কাম আৰম্ভ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। 161 কোৰ্চ। ইয়াৰ পিছতে 6,20,100 গৃহত, এইটো চহৰ অঞ্চলত নতুন স্মাৰ্ট মিটাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। 6,20,100 গৃহত চহৰ অঞ্চলত স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই স্মাৰ্ট মিটাৰ হোৱাৰ পিছত আমি আজি যেনেকৈ বিলিং তাত গৈ লোৱা হৈছে, বিলিং আমি অনলাইন পাম। আমি পাৱাৰ তেওঁলোকক যদি কানেকশ্যন কাট কৰিব লাগে আমি তালৈ নোযোৱাকৈ কাট কৰিব পাৰিম, কানেক্ট কৰি দিব লাগে সেইটো তেনেধৰণে কৰিব পাৰিম। আমি ইয়াত প্ৰিপেইড আৰু পষ্টপেইড টেলিফোনত যেনেকৈ প্ৰিপেইড পোষ্টপেইড আছে ইয়াত একে থাকিব, মানে প্ৰিপেইড প্ৰভিজনো থাকিব, পষ্টপেইড প্ৰভিজনো থাকিব। যে মানুহে বিজুলী সংযোগ লওঁতে প্ৰিপেইডতো ল'ব পাৰে, পষ্টপেইডতো ল'ব পাৰে। নাই আৰম্ভ হৈছে আৰু এইখিনি আমি আজি ইয়াৰ কামৰ পৰিকল্পনাও হৈছে, ইয়াৰ কিছু কাম আৰম্ভ হৈছে। আজি আমি 6,20,100টা নতুন স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ।